চিএম ছাৰে কৈছে যদি আকৌ কংগ্ৰেছ ছাৰে যদি জিকি যায় তামোলপুৰত ইয়াত আকৌ বাই ইলেকশ্যন হ'ব কাৰণে এৰি দিব লাগে এনেকৈ কোৱা আমি দেখিবলৈ পাইছোঁ কি ক'ব চাওক তেখেতসকলৰ সিদ্ধান্ত ভুল হৈছে তেখেতসকলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক তাতে কেণ্ডিডেট হিচাপে দিবই নালাগিছিলে যিহেতু তেখেতসকলৰ ভুল হৈছে ইয়াৰ কাৰণে আমি ভৰিব নোৱাৰোঁ UPPL দল 2015 চনত গঠন হৈছে বড়োলেণ্ডত গণতান্ত্ৰিক প্ৰক্ৰিয়াটো আগুৱাই নিবলৈ গণতন্ত্ৰটো শক্তিশালী কৰিবলৈ ন্যায় দিবলৈ শান্তি প্ৰতিষ্ঠা কৰিবলৈ অস্ত্ৰ আৰু হিংসামুক্ত সমাজ গঢ়িবলৈ আমাৰ এজেণ্ডাটো বহুত ডাঙৰ তেখেতসকলৰ এজেণ্ডাটো সৰু এজন বিধায়ক জিকাই দিয়াৰহে এজেণ্ডা আমাৰ এজেণ্ডাটো 35 লাখ জনগণৰ শান্তি নিৰাপত্তাৰ এজেণ্ডা অসমৰ 4.3 কোটি জনগণৰ ভিতৰত 146 লাখ জনগোষ্ঠী ন্যায় দিয়াৰ এজেণ্ডা গতিকে আমাৰ এজেণ্ডাত তেখেতসকলৰ এজেণ্ডাটো বহুত সৰু দীপেন বড়ো ডাঙৰীয়া আমাৰ বড়োসকলৰ এজন নেতা তেখেতে জাতীয় সংগঠনটো বহুত বছৰ নেতৃত্ব দিছে তেখেতে বড়োৰ লগতে অহীন জনগোষ্ঠীৰ কাৰণে যোৱা 20-25 বছৰে কাম কৰিছে আজি ওদালগুৰিবাসী অসমবাসী বড়োলেণ্ডবাসীয়ে ভালকৈ জানে দীপেন বড়ো কোন হয় গতিকে দীপেন বড়ো ডাঙৰীয়া বিধায়ক হৈ ওদালগুৰিৰ পৰা জিকি গৈ আছে আৰু অসম বিধানসভাত তেখেতে জনজাতি অজনজাতি সকলো জনগোষ্ঠীৰ কাৰণে কাম কৰিব এই কথাটো চবে জানে এইবাৰ UPPLত যিসকলে প্ৰাৰ্থিত্ব পাইছে সকলো বিধায়ক হৈ যোৱাৰ পিছত এজন শক্তিশালী নেতা হিচাপে কাম কৰিব এই কথাটো চবে বুজি পাই পেলাই এতিয়া শংকিত হৈছে আমাৰ হেডকোৱাৰ্টাৰৰ MLA গতিকে হেডকোৱাৰ্টাৰ MLA সবচেয়ে পাৱাৰফুল হ'ব লাগিব এইটো আমাৰ কেন্দ্ৰ হয় ইয়াৰ পৰাই সব সিদ্ধান্ত হয় গতিকে ইয়াত দেশ বিদেশৰ মানুহ আহিব ইয়াত প্ৰতিনিধি আহিব ইয়াত সব কুছ হ'ব তো ইয়াৰ বিধায়কজন মন্ত্ৰী হৈ থকা মানে আমাৰ ইয়াত অসমৰ ভাৰতৰ দেশ বিদেশৰ যিমান মানুহ আহে এই সকলক ইয়াত মানে ৰিচিভ কৰা ইয়াৰ পৰা সিদ্ধান্ত হোৱা আৰু কোকৰাঝাৰখন যে 30-40 বছৰ পিছ পৰি আছিলে ইয়াৰ সকলো সমস্যাবিলাক সমাধান কৰাত যিটো আগ্ৰণী আৰু মানে দায়িত্ব ল'ব লাগে সেইটো লৰেন্স ইছলাৰীয়ে ল'ব এই কাৰণে তেখেতক মন্ত্ৰীত্ব দিয়াটো দৰকাৰ আছে